হেল্ল' গাইজ, সকলোকে মোৰ এয়াৰ ষ্টাডি চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি মই চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ ওপৰত 10টামান MCQ কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তো আজি আমি আলোচনা কৰিম চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ পৰা। তো কুৱেশ্যন নম্বৰ 1, জ্ঞান আহৰণ প্ৰক্ৰিয়াটো হ'ল ক সংজ্ঞানাত্মক, খ ক্ৰিয়াৰ প্ৰকাশ, গ অনুৰাগ উপলব্ধি, খ ওপৰৰ এটাও নহয়। তো ইয়াৰ উত্তৰটো হ'ল ক সংজ্ঞানাত্মক। কুৱেশ্যন নম্বৰ 2, শৈশৱৰ পৰা প্ৰাপ্তবয়স্কলৈ পৰিৱৰ্তন হোৱা সময়ছোৱাক ডেছ হিচাপে জনা যায়। শৈশৱৰ পৰা প্ৰাপ্তবয়স্কলৈ পৰিৱৰ্তন সময়ছোৱাক কি বুলি জনা যায়? ক প্ৰাক যৌৱনকাল, কৈশোৰকাল, যুৱাৱস্থা, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ কৈশোৰকাল। কুৱেশ্যন নম্বৰ 3, বিকাশৰ অৰ্থ হৈছে ক সাংখ্যিক পৰিৱৰ্তন, খ গুণগত পৰিৱৰ্তন, গ ওপৰৰ দুয়োটাই, খ ওপৰৰ এটাও নহয়। তো 3 নম্বৰ কুৱেশ্যনৰ উত্তৰ হ'ল খ গুণগত পৰিৱৰ্তন। নেক্সট কুৱেশ্যন নম্বৰ 4, জ্ঞানৰ আটাইতকৈ সৰল এককটো কি? ক ধাৰণা, খ চেতনা, ক অভ্যাস, খ উপলব্ধি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক ধাৰণা। কুৱেশ্যন নম্বৰ 5, বুদ্ধাংক অৰ্থাৎ IQ পদটো কোনে প্ৰৱৰ্তন কৰিছিল? ক উইলিয়াম ষ্টাৰ্ণ, খ EL টাৰমান, গ EL থৰ্ণ্ডাইক, ঘ আলবাৰ্ট বিনেট। 5 নম্বৰ কুৱেশ্যনৰ উত্তৰ হ'ল ক উইলিয়াম ষ্টাৰ্ণে বুদ্ধাংক পদটো প্ৰৱৰ্তন কৰিছিল। কুৱেশ্যন নম্বৰ 6, প্ৰচেষ্টা আৰু ভুল পদ্ধতি কোনজন শিক্ষাবিদৰ সৃষ্টি? ক জন ডিউ, খ থৰ্ণ্ডাইক, গ পেভলভ, খ স্কিনাৰ। তো প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিটো কোনজন শিক্ষাবিদৰ সৃষ্টি? 6 নম্বৰ কুৱেশ্যনৰ উত্তৰ হ'ল গ অৰ্থাৎ থৰ্ণ্ডাইক। কুৱেশ্যন নম্বৰ 7, মনোযোগ শব্দৰ অৰ্থ। মনোযোগ শব্দৰ অৰ্থ ক কোনো বস্তুৰ ফালে চোৱা, খ সচেতনতাৰ ওপৰত মনোযোগ দিয়া, গ স্মৃতিত ৰখা, খ ওপৰৰ কেইবাটা বস্তুৰ ওপৰত মনোযোগ দিয়া। তো 7 নম্বৰ কুৱেশ্যনৰ উত্তৰ হ'ল খ কোনো বস্তুৰ সচেতনতাৰ ওপৰত মনোযোগ দিয়া মনোযোগৰ অৰ্থ। কুৱেশ্যন নম্বৰ 8, বাধাগ্ৰস্ত শিশুক ডেছ বুলিও জনা যায়। ক প্ৰতিবন্ধী, খ শাৰীৰিকভাৱে অক্ষম, গ দুৰ্বল, ঘ ওপৰৰ আটাইকেইটা। বাধাগ্ৰস্ত শিশুক প্ৰতিবন্ধী, শাৰীৰিকভাৱে অক্ষম, দুৰ্বল, ওপৰৰ আটাইকেইটাই হ'ব। কুৱেশ্যন নম্বৰ 9, মূল্যায়নৰ আধুনিক ধাৰণাটো কোনে আগবঢ়াইছে? মূল্যায়নৰ আধুনিক ধাৰণাটো কোনে আগবঢ়াইছে? ক জন ডিউ, খ পেষ্টালজি, গ ডক্টৰ বেঞ্জামিন ব্লুম, ঘ মণ্টেছৰী। তো শুদ্ধ উত্তৰটো হ'ব গ ডক্টৰ বেঞ্জামিন ব্লুম। কুৱেশ্যন নম্বৰ 10, মানসিক বয়সৰ ধাৰণা আগবঢ়োৱা ব্যক্তিগৰাকী হ'ল? মানসিক বয়সৰ ধাৰণাটো কোনে আগবঢ়াইছিল? ক আলফ্ৰেড বিনেট, খ লেভি ষ্টাৰমান, গ উইলিয়াম ষ্টাৰ্ণ, ঘ এল থাৰ্ষ্টন। শুদ্ধ উত্তৰটো হ'ব ক আলফ্ৰেড বিনেট। তো বন্ধুসকল, আজি মই চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ ওপৰত 10টামান কুৱেশ্যন আলোচনা কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব, নেক্সট ভিডিঅ' আহিব, আপোনালোকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, ৱাচ কৰিব। ছাবস্ক্ৰাইব আৰু ৱাচিং ভাল হ'লে ভাল লাগে। আৰু মই নেক্সট ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে অপেক্ষা কৰিব। আৰু এক্সামত যিহেতু বেছি দিন নাই, আপোনালোকে প্ৰিপাৰেশ্যনটো ভালকৈ কৰিব। তো আজি ইমানতে সামৰিলোঁ, ধন্যবাদ।